পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ সৈতে। আজি মই মন্দিৰত যাই আছোঁ আৰু ক'ৰ মন্দিৰত যাই আছোঁ, কি কৰি আছোঁ দেখাই দিম কথাখিনি। মই আহিছোঁ আৰু খুৰী আৰু মোৰ কাষৰ বৌ এটা আহিছে, গোটেইকেইটা যাই আছোঁ মন্দিৰত। গতিকে বলক যাওঁ। আমি আহি পালোঁ এইমাত্ৰ মন্দিৰ আৰু ভৰি হাত ধুই লওঁ আৰু ঠগি চগি পাতব লাগিব, সেইখিনি কৰি লওঁ। ঠগি চগি বাৰু আজি খুৰীয়ে পাতব, মই লাগি দিম অলপমান, কিন্তু খুৰী পাতব ঠগি। গতিকে বলকচোন যাওঁ। এটা কিন্তু ভৰি ধুব নাপে, বস্তুখিনিহে ধুব লাগিব। ধোৱা খুৰী ঠগি জগালখিনি কৰি আছে আৰু ঘৰতে হেৰি কৰি লৈ অহা গৈছি। এতে কেৱল জগালখিনি কৰি দিছি আৰু খুৰী। আজি কৈছোঁৱে মই খুৰীয়ে জগাল কৰিব, সেইকাৰণে কৰি আছে। চাকিখিনি বাহিৰতে জ্বলাই দিছোঁ, কাৰণ ভিতৰত জ্বলাই দিব নেদে, সেইকাৰণে বাহিৰতে জ্বলাই দি দিছোঁ। দুটা মন্দিৰত চাকি জ্বলাই দিলোঁ আৰু এটা মন্দিৰ আছে শিৱ মন্দিৰ, তাতে যাই আছোঁ। ইয়াতে বহুতকেইটা মন্দিৰ আছে, দুটা গোপাল মন্দিৰ আছে আৰু এটা শিৱ মন্দিৰ আছে। এতিয়া শিৱ মন্দিৰটোত যাই আছোঁ। গোপাল মন্দিৰত যিখিনি দিব লগা আছিল দি দিলোঁ, এতিয়া শিৱ মন্দিৰত যাম, বলক যাওঁ। এতিয়া আহিলোঁ শিৱ মন্দিৰটোত, আৰু শিৱ মন্দিৰটোত খুৰী বা বৌ এন্দে চাকি জ্বলাই দিছে, মই দিয়া নাই। এতিয়া মই দিবা লৈছোঁ। শিৱ মন্দিৰত আহিলে মানে গাখীৰ ঢালাটোতো পূৰা একদম জৰুৰী, আৰু সোমবাৰে আহিলেতো আৰু ভাল। তাতে আৰু শাওনৰ সোমবাৰত আহিছোঁ, আৰু ভাল, সেইকাৰণে ঢালি দিলোঁ অলপ ময়ো। কি জ্বলাই ল'লোঁ, শিৱ মন্দিৰতো জ্বলালোঁ আৰু ফটা চটাও লৈ ল'লোঁ। খুৰীও আছে লগত, গোটেইখিনি হৈ গ'ল। মানে কি আৰু শাওনৰ মাহ বুলি মই সোমবাৰত মানে মন্দিৰত অহাই নাই, সোমবাৰ লৈ পেলাই। সেইকাৰণে আজি আহিছোঁ, ওচৰৰে মন্দিৰত আহিছোঁ, আমাৰ এই গাঁৱৰে অলপ দূৰ হয়, সেইকাৰণে আহিছোঁ।
কিবা মন্দিৰত আহিলে মনটো কিবা শান্তি লাগি যায় তাৰমানে যে ঘৰত গেলি চব পাৰি যোৱাই যায় বহুত ভাল লাগছে আৰু জাগাখিনি বহুত ভাল লাগে বহুত বতাহ যদিনো গৰম আছে একদম গৰম পনাই মই দেখি দিছোঁ আপোনালোকক গোটেইখিনি গোটাই জাগাখিনি দেখি দিম গতিকে বলকচোন যাওঁ মই মেইন মন্দিৰটো গেলি যাম এতিয়া বলক যাওঁ মন্দিৰৰ পৰা আহি পালোঁ আহি অলপ ফেনৰ তলত বহিছোঁ বহুত গৰম লাগছি মোৰ গাত ধুই ল'লোঁ এতিয়া মায়ে ভাত বনাই আছে অলপ সহায় কৰি দিম আৰু কিবা অলপ বনামো ময়ো আজি টেঙা এখন বনাম গতিকে বলক যাওঁ টেঙাখন বনাবৰ কাৰণে এইখিনি মচুৰৰ দালি বটি লৈছোঁ এৰে বৰা ভাজি ল'ম বৰা দি আজি টেঙাৰ আঞ্জাখন বনাম আমাৰ ঘৰত মিস্ত্ৰীও আছে আৰু সেইকাৰণে টেঙাখন খাই ভাল পাব সেইকাৰণে বনাই দিম টেঙাখন মায়ে আলু ভাজিছিল আৰু আলু ভাজা কেৰাহীটোতে ময়ো তেলখিনি দি দিছোঁ মই এনেকৈ গোটাখিনি বৰা ভাজি ল'ম আঞ্জাখন মানে কি আৰু খাই মোৰ ভাল লাগে বহুত আৰু যোনে খাইছি বা খাই পাইছি বা পোৱা নাইখিনি বনালেই হ'ল আৰু খাই পোৱাখিনিতো জানেই কিমান ভাল লাগে এইটো আঞ্জা খাই আৰু এনেকৈ মই বৰাখিনি গোটাখিনি ভাজি ল'লোঁ আৰু বৰা ভাজা তেলখিনিতে অলপ পাঁচফোৰণ দি দিছোঁ আৰু জ্বালা দি দিম বেলেগ একো নেদাওঁ এতিয়া এইখিনি ভাজা যোৱাৰ পিছত টেঙাখিনি দি দিছোঁ মই তেতলি টেঙা ব্যৱহাৰ কৰিছোঁ আৰু যোনে যি টেঙা খায় আৰু নেমু দিও বনাব পাৰি আৰু বঠেই কেৰাহী দিও বনাব পাৰি আৰু মই সেই দি বনাইছোঁ পানীটো দি দিছোঁ পানী যিখিনি লাগে সেইখিনি দি দিছোঁ আৰু আলু চালু যিহেতু ব্যৱহাৰ কৰা নাই অলপমান গুড়াৰ অলপ মানে গোটা হ'বৰ কাৰণে অলপমান বটান দি দিছোঁ বৰাখিনি দি দিছোঁ আঞ্জাখন পূৰা উতলি আছে আঞ্জাখন উতলাৰ পিছত অলপ গোটা হ'ব তাৰপিছত আঞ্জাখন নুমাই দিম আৰু বৰাকেইটা ধুনীয়াকৈ ফুলি আহিছে মই কিন্তু বহুত ভাল পাওঁ খাই আৰু বহুত ভালো লাগে খাই সেইকাৰণে মই মাজে মাজে বনাই থাকোঁ এখন টেঙাৰ আঞ্জা মই আহিলোঁ বৌহঁতৰ ঘৰত এইমাত্ৰ আহিছোঁ আৰু দিনত ভিডিঅ' নকৰিলোঁ মই ভাত খাই অলপমান বাগৰ দিছোঁ আৰু আমাৰ মিস্ত্ৰীও আছিল সেইকাৰণে অলপ মানে কি কামবোৰ বেছিকৈ হৈ আছে মানে বেছি কৰিব লগা হৈ আছে ভাটিবেলাও কাম থাকে মিস্ত্ৰী নাযাওক গেলি সেইকাৰণে আৰু মই ভিডিঅ' কৰা নাই এতিয়া বৌহঁতৰ তাতে আছোঁ অলপ সময় থাকি যাম অলপ বহি লৈছোঁ মই দিনটো যিহেতু কাম কৰি মানে ভাগৰ লাগি যায় কিন্তু আমাৰ ঘৰত যেতিয়া মানে কি মিস্ত্ৰী একো নাথাকে তেতিয়া কিন্তু ইমান কাম নাথাকে আমাৰ দেউতা যিহেতু কামত গুচি যায় আৰু আমি চাৰিটা থাকোঁ ঘৰত ইমান কাম একো নাথাকে আৰু আজি একেদিন মিস্ত্ৰী থকাৰ কাৰণে অলপ কাম বেছি হৈছে আৰু বহি লৈছোঁ ইয়াতে আহি অলপ ভাগৰো লাগছি সেইকাৰণে আৰু আপিটো আছে আজি কিন্তু আপিটো আজি ভিডিঅ'ত নলে অলপমান আগত তাই টোপনিৰ পৰা উঠি সৰু ল'ৰা মানে
ছোৱালীখিনি অলপমান গোটেই আৰু ল'ৰা ছোৱালীখিনি অলপ সেই কৰি থাকে, সেইকাৰণে ভিডিঅ'ত নলে। আৰু এইটো এতিয়া কাটি দিব লাগে তাইও খাব, ময়ো খাম, লগ পাই আছোঁ। বৌহঁতৰ ঘৰত আৰু ভিডিঅ' নকৰিলোঁ, চাহ তাহ খাই মই গুচি আহিলোঁ শলকান, ৰাতি হোৱাৰ কাৰণে। আজি দিনত উঠা ফটো কেইকপিমান মই ভিডিঅ'টোত লগাই দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।